ৰাইজ আপোনালোকে শুনক বুজিছে ৰাইজ মই একেবাৰে সৰ্বশান্ত হৈ গৈছো মই সকলো শেষ হৈ গৈছে বুজিছেনে ৰাইজ ইহঁতক লৈ মোৰ সকলো শেষ এটা এটাকৈ মোৰ 3টা সন্তান বুজিছেনে তাৰে 2টা সন্তানে আৰু এই পাখণ্ডৰ দিনৰ কিছু হয় ৰাইজ তেখেতৰ 3টা সন্তান আৰু 3টা সন্তানৰ শাৰীৰিকভাৱে অসুস্থ তাৰ কাৰণটো হৈছে পানী তেখেতসকলৰ অঞ্চলৰ পানীত থকা অত্যাধিক ফ্ল'ৰাইডৰ কাৰণে হাড় বেকা হোৱা দাঁত পৰি যোৱা চকুত ফাটৰা বেমাৰৰ লক্ষণে দেখা দিয়ে তেখেতৰ 3টা সন্তানৰ 2টা সন্তানে শাৰীৰিকভাৱে অসুস্থ বৰ বেয়া কথা নহয় এতিয়া আপুনি কওকচোন ৰাইজ আপোনালোকে কওকচোন মই এতিয়া কি শান্তিৰে ভাত খাই কেনেকৈ জীয়াই থাকো কওকচোন বুজিছে ৰাইজ এই বিশুদ্ধ খোৱা পানীৰ কাৰণে বহু পইচা খৰচ কৰি মই এই ফিল্টাৰ বনাই দিছোঁ যাতে বাকী জীয়াই থকা মানুহকেইটাই ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰিব পাৰে আৰু ই পাখনতো ঘূৰিয়ে ফুৰে মই এজন মানুহে কেনেকৈ 5টাকৈ পৰিয়ালৰ ভৰণ পোষণ কাপোৰ কানি বেমাৰ আজাৰ ঔষধ পাতি চম্ভালো কওকচোন সি দিনৰ দিনটো বিড়ি মদ ভাং চিগাৰেট চাধা শিখৰ এইবোৰ খাই ঘূৰি ফুৰিব আৰু ৰাতি ৰাতি সি শোৱাৰ সময়ত কাহিলে মুখেৰে তেজ ওলাই ফুৰিছে মই এনেকৈ থকাতকৈ মৰিছো ভাল তুমি অলপ ঘৰখনৰ কথা ভাবিব নোৱাৰা খালে মানুহৰ কেঞ্চাৰ ৰোগ হাঁপানি হাই প্ৰেচাৰ এইবিলাক হ'ব পাৰে এই কথাও তুমি নাজানা আৰু তুমি এইবোৰ ভক্ষণ কৰাৰ কাৰণে আজি তোমাৰ মাৰাত্মক সংক্ৰামক বেমাৰটোতে হৈছে এই কথা এবাৰো ভাবিব বুজাই লাভ নাই এইবোৰক বুজাই একো কৈ লাভ নাই বুজিছে ৰাইজ আমি সকলো শিক্ষিত মানুহ জনা বুজা মানুহ আমি সকলো জানি বুজিও এই অখাদ্যবোৰ আমি সংৰক্ষণ কৰি আছো এইবোৰ খোৱাৰ ফলত কি হ'ব পাৰে জানেনে এইবোৰ খোৱাৰ ফলত আপোনাৰ মোৰ যৌন শক্তি হ্ৰাস পাব পাৰে আপোনাৰ পত্নীয়ে জন্ম দিয়া সন্তানৰ ওজন হ্ৰাস পাব পাৰে সেই সন্তানৰ তালুত ফাঁক থাকিব পাৰে জিভাত ফাঁক থাকিব পাৰে নখবোৰ হালধীয়া হ'ব পাৰে গাৰ ছাল হতৰি দিব পাৰে এই মোৰ পৰিয়াললৈ এনেবোৰ বিপৰ্যয় নামি আহিছে গতিকে আপোনালোক সতৰ্ক হওক আপোনালোকৰ পৰিয়াললৈ এনেকুৱা বিপৰ্যয় নাহে আমি ধপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত যে আপোনাৰ অকল ক্ষতি হ'ব বা ধপাত সেৱন কৰাটো অকল ক্ষতি হ'ব এনেকুৱা নহয় ধপাত সেৱন কৰাটোৰ ওচৰে পাজৰে থকা মানুহৰো সকলোৰে সমানে ক্ষতি হয় তেওঁলোক আপুনি ধপাত সেৱন কৰাৰ ফলত আপোনাৰ পত্নীৰ যৌন ক্ষমতা হ্ৰাস পাব পাৰে আপোনাৰ পত্নীয়ে কম বয়সত কম সময়ত সন্তান জন্ম দিব পাৰে সঘনাই গৰ্ভপাত হ'ব পাৰে পত্নীৰ জৰায়ুত কৰ্কট হ'ব পাৰে তদুপৰি যিবিলাকে ধপাত সেৱন কৰে তেওঁলোকৰ মুখত ঘাঁ হ'ব পাৰে হাওঁফাওঁৰ কৰ্কট হ'ব পাৰে ওঠৰ ঘাঁ হ'ব পাৰে কেঞ্চাৰ ৰোগ হ'ব পাৰে এই আটাইবোৰ হোৱাৰ উপৰিও অতিকৈ সংক্ৰামক কুষ্ঠ ৰোগো হ'ব পাৰে সহ্য কৰিব নোৱাৰা হৈ পৰিছো ৰাইজ মই হাতযোৰ কৰি শপত খাই গৈছো আজিৰ পৰা মই আৰু এই বেয়া বস্তু মই কেতিয়াও নাখাওঁ কিন্তু ৰাইজ মনত দুখ আছে ঘৰখনত সোমোৱাৰ লগে লগে মোৰ এই মগজটোৱে কাম নকৰা হৈ যায় অভাৱ কেৱল অভাৱ ঘৰখনত দুটাকৈ ভাই শাৰীৰিকভাৱে অতিক্ৰম এইবোৰ কথা ভাবিলে মোৰ ভয় লাগে সেয়েহে এই বেয়া বস্তুবোৰ খাই মই পাহৰি থাকিব বিচাৰিছিলো কিন্তু মোৰ ভুল হৈছে নোৱাৰো সহ্য কৰিব মা দেউতাৰ কষ্ট
ভাই দুটাৰ দুখ যন্ত্ৰণা। ধৈৰ্য ধৰাচোন, ধৈৰ্য ধৰা। ৰাইজ, এই পৰিয়ালটোৰ পৰা আমি কেইটামান কথা শিকিলো। যেনে ধৰক, আমি সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে। বিশুদ্ধ পানী সেৱন কৰিলে ফ্ল'ৰচিছৰ দৰে বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। ফ্ল'ৰচিছৰ দৰে বেমাৰৰ পৰা মুক্ত হৈ থাকিবলৈ হ'লে অকল ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰিলেই নহ'ব। তাৰ লগতে আমি সদায় দৈ, মাখন, ক্ৰীম আৰু সেউজীয়া শাক পাচলি, ছজিনাৰ পাত আদি গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা আমি এই পৰিয়ালটোৰ পৰা শিকিলো যে ধপাত সদায় বিসৰ্জন দিব লাগে। ধপাতৰ পৰা কেঞ্চাৰ, যক্ষ্মা, হাঁপানি, হাই প্ৰেছাৰ, ষ্ট্ৰক আদি হ'ব পাৰে। গতিকে ৰাইজ, অসমৰ প্ৰতিডাল গছ লতাই ঔষধি। গতিকে খাদ্যৰ তালিকাত এই ঔষধি গছবোৰ, ফল মূলবোৰ, সেউজীয়া শাক পাচলি অন্তৰ্ভুক্ত কৰি লওক। আৰু তেতিয়া দেখিব আপোনালোকে সদায় সুস্থ শৰীৰেৰে আছে, পৰিয়ালটো সদায় হাঁহি ধেমালিৰে জীয়াই আছে। হয় নহয়? আপোনালোকে ধপাতক বিসৰ্জন দিয়ক আৰু জীৱনক আদৰি লওক। জীৱনক আদৰি লোৱাৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি লৈছে। এই আঁচনিবোৰ আপোনালোকে গ্ৰহণ কৰক আৰু আনকো ভালদৰে বুজাই দিয়ক যে আপোনালোকে কেতিয়াও কোনেও ৰাজহুৱা স্থানত ধপাত সেৱন নকৰিব। 18 বছৰ বয়সৰ তলৰ ল'ৰা ছোৱালীয়ে ধপাত সেৱন কৰা আৰু তেওঁলোকক ধপাত বিক্ৰী কৰা আইনমতে দণ্ডনীয়। শিক্ষানুষ্ঠানৰ চহৰৰ ওচৰে পাজৰে আপোনাৰ বিপদজাতীয় সামগ্ৰী বিক্ৰী কৰা আৰু সেৱন কৰা সম্পূৰ্ণ নিষিদ্ধ আৰু আইনমতে দণ্ডনীয়। আপোনাৰ ৰাজহুৱা স্থানত আপোনালোকে কোনেও এতিয়াও ধপাতজাতীয় সামগ্ৰী সেৱন নকৰিব। ৰাইজ, কেতিয়াও সেৱন নকৰিব। ৰাইজ, শুনিলে নহয়, সকলোবোৰ নিৰ্ভৰ কৰে নিজৰ ওপৰত। গতিকে সাৱধান হওক আৰু সচেতন হওক। বিশুদ্ধ পানী সেৱন কৰক ৰাইজ, জীৱনৰ সুখ অনুভৱ কৰক আৰু ধপাত বিসৰ্জন দিয়ক। নহ'লে মোৰ দৰে আপোনালোকৰ পৰিয়াললৈও বিপৰ্যয় নামি আহিব পাৰে। মই কম ৰাইজ, মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছো, দাদাৰ দৰে ফুল আপোনালোকে নকৰিব। ধপাত সেৱন কৰি নিজৰ জীৱনলৈ বিপদ মাতি নানিব, মই অনুৰোধ কৰিছো। ৰাইজ, এবাৰ হৃদয়ৰ পৰা উপলব্ধি কৰক, তেতিয়া পৰিয়াললৈ সুখ আৰু সমৃদ্ধি ঘূৰি আহিব। সদায় পৰিয়ালটো নিৰোগী হৈ থাকিব পাৰি। আহক, আজিৰ পৰা আৰম্ভ কৰি দিওঁ আমি বিশুদ্ধ পানী সেৱন কৰা, ধপাত বৰ্জন কৰোঁ আৰু খাদ্যৰ তালিকাত আমি সদায় ফল ফুল শাক পাচলি এইবিলাক অন্তৰ্ভুক্ত কৰি লওঁ। আৰু তেতিয়া দেখিব আপোনালোকৰ পৰিয়ালটোৱে হাঁহি ধেমালিৰে জীৱন কটাই আছে। আহক ৰাইজ, সকলোৱে। হয়, আপুনি ঠিক কথাকে কৈছে, আপুনি ঠিক কথাকে কৈছে। মোৰ গাত ধৰিছে। ৰাইজ, মই আজি অনুতপ্ত। গতিকে ৰাইজ, ময়ো আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে যদি নিজে এই বেয়া বস্তুবোৰ সেৱন কৰিছে তেনেহ'লে আজিয়ে পৰিত্যাগ কৰক। নিজেও বাচক, আনকো বচাওক। ধপাত বৰ্জন কৰক আৰু আপোনালোকৰ বহুমূলীয়া জীৱন উভতি লওক। ৰাইজ, আহক, এই পৰিয়ালটোক আগত ৰাখি আমি নিজৰ নিশ্চিত বিপদৰ কথা ভাবি সংকল্প লওঁ আৰু কওঁ, বিশুদ্ধ পানী সেৱন কৰক, বিশুদ্ধ পানী সেৱন কৰক, বিশুদ্ধ পানী সেৱন কৰক, ধপাত বৰ্জন কৰক, সুস্থ জীৱন যাপন কৰক, ধপাত বৰ্জন কৰক, সুস্থ জীৱন যাপন কৰক, ধপাত বৰ্জন কৰক, সুস্থ জীৱন যাপন কৰক। সুস্থ দেহে দিয়ে শক্তি, সমাজ দেশৰ হয় উন্নতি, সুস্থ দেহে দিয়ে শক্তি, সমাজ দেশৰ হয় উন্নতি, সুস্থ দেহে দিয়ে শক্তি, সমাজ দেশৰ হয় উন্নতি।